তো বন্ধুসকল কি কৰিছে, কি খবৰ? নিশ্চয় ভালে আছে। মোৰ ফালৰ পৰা আপোনালোকৰ বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল। তো আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ বলক। মোৰ গাড়ীৰ মানে হাৱা নাই, তো বহুত ডাঙৰ প্ৰব্লেম পৰিছোঁ। আপোনালোকে পৰি আছে নে নাই তেনেকুৱা প্ৰব্লেমত। তো এতিয়া যাম পেট্ৰল পাম্পে হাৱা বিচাৰি। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। তো আমি আহিছিলোঁ 6 মাইল হয়, কিন্তু 6 মাইল ব্ৰিজৰ তলত তাতে কামাণ্ডবোৰ জমা লাগি আছে। তো এতিয়া আমি খানাপাৰা হৈ জয়নগৰ চাইডে যাম। জয়নগৰ চাইডে পেট্ৰল পাম্প আছে বোলে, তাতে বোলে হাৱা দিয়া বস্তু আছে। সেইফালে আমি লুকাই গৈ আছোঁ, উপায় নাই, কি কৰিম। তো জয়নগৰত হাৱা দিয়াৰ ব্যৱস্থা নহ'ল। তো এতিয়া আমি আগলৈকে গৈ আছোঁ, এতিয়া 25 চাৰিলৈকে। তো ভিডিঅ'টো আগলৈকে চাই আগতে এটা পেট্ৰল পাম্প আছে, যাওঁ নে নাযাওঁ? কি হয়েছে? কি হয়? এতিয়া আহিছোঁ লগৰ এটাৰ ঘৰত। তাতে এটা যন্ত্ৰ আছে, সেইটো দি হাৱা দিম। ট্ৰাই কৰিম, তাতে ছাকচেছফুল হ'ব। তো ফাইনেলি ছাকচেছফুল নহ'লোঁ, মোৰ গাড়ী এনেকৈ বহি থাকোঁ এতিয়া। তো আজিলৈ ইমানেই।